বহুত দিন ভিডিও এটা বনোৱা নাই ভিডিও এটা বনাই নমস্কাৰ বন্ধুসকল আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি যেনেকৈ আগৰ ক্লিপটোত দেখিলে যে মোৰ ঘৰত বাঘ এটা সোমাই গৈছিলে আৰু মই নিজৰ ঘৰৰ পৰা পলাবলগীয়া হৈ গৈছিলে সো তেনেকৈ আপোনালোকে এটা ভিডিও বনাব পাৰে আৰু আপোনালোকৰ ফ্ৰেণ্ডছক শ্বক কৰিব পাৰে সো এইটোৰ কাৰণে এটা ট্ৰিক কৰিব লাগিব আৰু মই এই ট্ৰিকটো আজি ভিডিওটোত শিকাম সো বলক আমি অলপ টাইম নষ্ট নকৰি পেলাই ভিডিওটো আৰম্ভ কৰোঁ সো বন্ধুসকল আমি এই ট্ৰিকটো কৰিবৰ কাৰণে প্ৰথমতে আমি যাব লাগিব গুগললৈ আৰু গুগলত গৈ পেলাই আমি সাৰ্চ কৰিব লাগিব যোনটো এনিমেল আমি বিচাৰিব বিচাৰিছোঁ তেতিয়া আমি বিচাৰিম টাইগাৰ বুলি সেইকাৰণে TIGER টাইপ কৰিব লাগিব আৰু সাৰ্চ কৰিব লাগিব সো টাইগাৰ আহি গ'ল এতিয়া পেজটো অকণ স্ক্ৰল কৰি পেলাই অকণ তলত আমি পাম ভিউ ইন 3D বুলি সো এই ভিউ ইন 3D টোত আমি এতিয়া ক্লিক কৰিব লাগিব ভিউ ইন 3D ত ক্লিক কৰোঁতে তলত আৰু বহুতখিনি এনিমেলছৰ আহি যায় ফটোবোৰ সেইবোৰ আপোনালোকে চাই ল'ব পাৰে যোনটো এনিমেল আপোনাৰ ভাল লাগে এতিয়া আমি যেনেকৈ টাইগাৰ বিচাৰিছোঁ সেইকাৰণে টাইগাৰৰ ফটোটো ল'ম সেইকাৰণে তলত ভিউ ইন ইয়াৰ স্পেচ বুলি অপশ্যন এটা আছে সেই ভিউ ইন ইয়াৰ স্পেচটোত আমি ক্লিক কৰিম আৰু ক্লিক কৰিলে সো বন্ধুসকল আপোনালোকে চাব পাৰে বাঘটো আহি গ'ল অপশ্যনটো ক্লিক কৰোঁতে আৰু একদম সঁচা নিচিনা লাগিছে এনেকুৱা যেন লাগিছে মোৰ ওচৰতে আছে আৰু বাঘটো দেখাত দেখোন বহুত খঙাল যেন লাগি আছে তো ভাই মোক নাখাবি দেই লাগিলে মই তোক বছৰৰ পৰা 1 কেজি মাংস লৈ আহি দিম কিন্তু মোক নাখাবি ভাই আৰু ইয়াত বহুতো এনিমেলছ আছে যেনেকৈ ঘোঁৰা হাতী বহুত কিবা কিবি আছে সবলক বেলেগ এটা এনিমেললৈ যাওঁ আমি এতিয়া আহিছোঁ ঘোঁৰা ওচৰলৈ এতিয়া ঘোঁৰাটো দেখি পেলাই এনেকুৱা লাগি আছে কি বাইক ৰাইড কৰাতকৈ দেখোন হৰ্চ ৰাইড কৰাই ভাল সেয়ে অলপ পিছত যাব লাগিব দিয়ক পিছে হৰ্চ ৰাইড এটা কৰি আহিবলৈ জীৱ জন্তুকেইটা দেখি পেলাই এনেকুৱা লাগিছে যেন জু এটাই খুলি দিওঁ এতিয়া বলক নেক্সট এনিমেল এটালৈ আহোঁ এইটো কাক দেখিলোঁ খাই থাকে বহি বহি আৰামছে পাণ্ডা ভাই আমাৰ পুৰা আৰামত বহি বহি খাইছে ন দিয়া খোৱা তোমাক ডিষ্টাৰ্ব নকৰোঁ সেয়ে বহুত জন্তু চালোঁ এতিয়া চৰাই এটা চাওঁ ৰখক এইবাৰ কাক দেখিলোঁ ঈগল খুৰা দেখোন বা পুৰা উৰিছা ন ঠিকেই আছে উৰা কিন্তু এটা জেগাত কি উৰি আছে টান দেখুৱা নাইতো ঠিকেই আছে সো বন্ধুসকল আজিৰ ভিডিওটো ইমানে আছিলে যদি আপোনালোকে চাই পেলাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব কি মোৰ আজিৰ ভিডিওটো চাই পেলাই কেনেকুৱা লাগিল সো টিল দেন ষ্টে টিউন ষ্টে ছেফ আৰু জয় অসম